हेलो फ्रेंड्स, मैं मोर यूट्यूब चैनल रीतामणि किचेनर পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই বনাম তৰি আৰু মাছৰ আঞ্জা। তাৰ বাবে মই লৈছো ইয়া তৰি তিনিটা, আলু দুটা আৰু পিয়াজ এটা। এইখিনি মই এতিয়া প্ৰথমতে ভালদৰে বাকলি গুচাই লম আৰু সৰু সৰুকৈ ইয়াত পিচ কৰি লম। ভিডিঅ'টো চাই থাকিব। এয়া মোৰ বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই এইবিলাক সৰু সৰুকৈ পিচ কৰি ল'ম, সৰু সাইজত কাটি ল'ম। এইখিনি মোৰ কটা হৈ গ'ল। এতিয়া কেৰাহীত মই মাছ ভাজিছিলোঁ অলপ আগতে, মাছখিনি ভাজি থলোঁ। এতিয়া মাছ ভজা তেলতে মই পিঁয়াজখিনি বহুৱাই দিম। এতিয়া মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ ভজা যোৱাৰ পিছত মই ইয়াত জিৰা, গোটা জিৰা, তেজপাত, শুকান জলকীয়া দি দিম। এতিয়া মই ইয়াত গোটা জিৰা দি দিছোঁ কেইটামান, পাঁচফোৰণ দি দিছোঁ অকণমান, তেজপাত এটা, শুকান জলকীয়া এটা, কেঁচা জলকীয়া এটা দি দিছোঁ। থেতেলিয়াই লোৱা আদা নহৰু অকণমান দি দিছোঁ। এতিয়া মই ইয়াত তৰি আৰু আলুখিনি বহাই দিছোঁ। ইয়াত মই এচামুচ হালধি দি দিছোঁ। এচামুচ নিমখ দি দিছোঁ। জলকীয়াৰ গুড়ি এচামুচ দি দিছোঁ। ইয়াত ধনিয়াৰ গুড়ি এচামুচ আৰু জিৰাৰ গুড়ি এচামুচ। এতিয়া মই এইখিনি ভালদৰে লাৰি পেলাই ঢাকনিখন মাৰি দিম। ইয়াত ঢাকনিখন খুলি মই লৰাই দিছোঁ। ইয়াত পানী উঠিছে, তৰিত যিহেতুকে পানী থাকেই, ইয়াত পানী উঠিছে। ই সহজতে তলত লাগি নাযায়। আৰু কেইমিনিটমান মই এনেদৰে ঢাকনিখন দি থ'ম। এয়া মই ঢাকনিখন খুলি দিলোঁ। জুইখিনি বাৰু কমাই দি থৈছিলোঁ মই। এয়া আলুবোৰ সিজি গ'ল। এয়া আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আলুখিনি ধুনীয়াকৈ ভাঙি ল'ম। আলুখিনি ভঙা হৈ গ'ল। এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ।
এনেদৰে অলপ সময় উতলাৰ পিছত মই মাছখিনি দি দিম ইয়াত। এয়া ভালদৰে উতলিছে, ইয়াত মই মাছখিনি দি দিম। এয়া মাছৰ মাথা আৰু মাছ, এয়া মই মাছখিনি দি দিলোঁ। এতিয়া ভালদৰে মই 5-6 মিনিটমান উতলিবলৈ দিম। এই আঞ্জা উতলি আছে এনেদৰে। এয়া আঞ্জা হ'লে প্ৰায়, এতিয়া মই গেছটো অফ কৰি দিম আৰু বেলেগ এটা বাচনত কাঢ়ি ল'ম। তৰিৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া তৰিক বাৰু আপোনালোকে কি বুলি কয় জনাবচোন, মই বাৰু তৰি বুলি কৈছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।